নমস্কাৰ। আজি আমি কাৰ্টুন বিষয়ত কিছু কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। মূলতঃ কাৰ্টুন বা অসমীয়াত যাক আমি ব্যংগচিত্ৰ বুলি কওঁ, ইয়াক ড্ৰয়িং অথবা ৰেখাচিত্ৰ হিচাপে নিৰ্ণয় কৰা হৈছে। আৰু লগতে সংবাদধৰ্মিতা হ'ল একোখন কাৰ্টুন বা ব্যংগচিত্ৰৰ মূল চৰিত্ৰ। আৰু লগতে ইয়াৰ যিটো আচৰণ, সেই আচৰণটোক সামাজিক বুলি নিৰ্ণয় কৰা হৈছে। এই কথা আমি প্ৰত্যেকেই অৱগত যে আমি দিনও আমি বাতৰি কাগজ বা এতিয়া ছ'চিয়েল মিডিয়া যোগে আমি বিভিন্ন কাৰ্টুনিষ্টৰ কাৰ্টুনসমূহ আমি লক্ষ্য কৰি থাকোঁ। আমি তেওঁলোকৰ ছবিসমূহ আমি পোনপটীয়াকৈ চাবলৈ পাওঁ আৰু আমি দেখোঁ যে এই প্ৰতি এখন ব্যংগচিত্ৰ বা কাৰ্টুনত বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা বিভিন্ন বিষয়ে স্থান পায়। আৰু এই ঘটনা বা এই বিষয়সমূহৰ আঁৰত যিসমূহ কথা লুকাই থাকে, সেই কথাসমূহক একোজন কাৰ্টুনিষ্টে তেওঁৰ নিজস্ব দৃষ্টিভংগী বা তেওঁৰ নিজৰ এক প্ৰকাশ শৈলীৰে সমজুৱা কৰি আহিছে। আৰু এই কাৰ্টুনসমূহে আমাক এটা নতুন চিন্তাৰ দুৱাৰ মুকলি কৰি দিছে। আমাৰ মন আৰু বিবেকক জোকাৰি যোৱাকৈ কাৰ্টুনসমূহ অংকন কৰা হৈছে বা অংকন কৰি থকা হয়। গতিকে আমি যদি কাৰ্টুনৰ আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে দেখা যায় যে ইয়াৰ যিটো মূল উৎস বা ইয়াৰ বুৰঞ্জী সম্পৰ্কত যদি আমি খুচৰিবলৈ যাওঁ, তেতিয়াহ'লে বিভিন্ন গৱেষক বা বিভিন্ন বিশেষজ্ঞই তেওঁলোকৰ যিসমূহ মতামত ইতিমধ্যে প্ৰকাশ কৰিছে, সেই মতামতৰ ভিত্তিত যদি আমি ক'বলৈ যাওঁ, প্ৰাচীন কালৰে পৰাই মানুহে যেতিয়া মানৱ সভ্যতাৰ যেতিয়া সূচনা হৈছিলে, সেই তেতিয়াৰে পৰাই গুহাৰ যিসমূহ ছবি আমি দেখিবলৈ পাওঁ, সেই গুহাত অংকিত ছবিসমূহতেই ছবিয়ে নিজৰ বাট মুকলি কৰিছিলে। আৰু এই ছবিসমূহৰ যিসমূহ প্ৰকাশভংগী আছিলে, সেই প্ৰকাশভংগী আছিলে ব্যংগাত্মক। আৰু বিভিন্ন পৰ্যায়ত অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি সেই ব্যংগাত্মক বা শ্লেষাত্মক ছবিসমূহেই আজিৰ কাৰ্টুন হিচাপে নিৰূপণ কৰা হৈছে। আৰু এই যিসমূহ ছবি, এই ছবিসমূহত যদি আমি বিশেষজ্ঞসকলৰ বা তেওঁলোকৰ অধ্যয়নৰ সুৰত যদি আমি তেওঁলোকক অনুসৰণ কৰিবলৈ যাওঁ, তেতিয়াহ'লে দেখা যায় যে মানুহে সেই সময়ত যেতিয়া বুদ্ধিৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিছিলে, সেই তেতিয়াৰে পৰাই শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে শোষকক কাৰ্টুনৰ মাধ্যমেৰেই তেওঁলোকে আক্ৰমণ কৰিছিলে বা তেওঁলোকে নিজৰ ন্যায্য প্ৰাপ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু এই প্ৰতিবাদ সাব্যস্তকৰণৰ তেওঁলোকে পন্থা হিচাপে লৈছিলে একমাত্ৰ ছবি। আৰু সেই ছবিসমূহ আছিলে সম্পূৰ্ণৰূপে কটাক্ষপূৰ্ণ। আৰু পৰৱৰ্তী সময়ত যেতিয়া আধুনিক কাৰ্টুনত নতুন ধাৰাৰ উদ্ভাৱন হ'ল, সেই উদ্ভাৱন হোৱা স্বত্তেও কিন্তু কাৰ্টুনে নিজৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোক কেতিয়াও বাদ নিদিলে। আৰু সেই বাদ নিদিয়া চৰিত্ৰটো আজিও বৰ্তি আছে। আজিও বিভিন্ন মাধ্যমত কাৰ্টুনসমূহ প্ৰকাশ পায়, বাতৰি কাগজতেই হওক বা ছ'চিয়েল মিডিয়াতেই হওক বা অন্য প্ৰকাশ মাধ্যমতেই হওক। সেই মাধ্যমসমূহত যিসমূহ কাৰ্টুন প্ৰকাশ পায়, সেই কাৰ্টুনসমূহত সেই একেটা চৰিত্ৰই বৰ্তি আছে। আৰু সেই একেধৰণে কাৰ্টুনিষ্টসকলে সমাজৰ বিভিন্ন ঘটনা পৰিঘটনা বা বিভিন্ন বিষয়ক লৈ তেওঁলোকে নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰি আহিছে। আৰু এই দৃষ্টিভংগীসমূহ প্ৰকাশ কৰিবলৈ যাওঁতে তেওঁলোকে সদায় ৰাইজৰ পক্ষত থাকি কাম কৰি আহিছে। আৰু সেই আমি এক অৰ্থত ক'ব পাৰোঁ যে একোজন কাৰ্টুনিষ্ট মূলতঃ জনতাৰ শিল্পী। গতিকে জনতাৰ যিসমূহ অসন্তুষ্টি, জনতাৰ যিসমূহ দ্ৰোহ, জনতাৰ মাজত যিসমূহ কথাই পুঞ্জীভূত ক্ষোভৰ ৰূপ লয়, সেই ক্ষোভ বা সেই দ্ৰোহ বা সেই অসন্তুষ্টিক একোজন কাৰ্টুনিষ্টে নিজৰ কাৰ্টুনৰ মাধ্যমেদি প্ৰকাশ কৰি আহিছে। আমি কাৰ্টুনৰ বুৰঞ্জীৰ বিষয়ে যদি আমি আৰু কিছু কথা যদি আমি পাতোঁ, তেতিয়াহ'লে দেখা যায় যে আধুনিক কাৰ্টুনত আমি তিনিজন কাৰ্টুনিষ্টৰ নাম ল'ব লাগিব: উইলিয়াম হোগাৰ্থ, এক্স টিনো কাৰাচি আৰু গিলৰে। এই পথিকৃত এই তিনিজন কাৰ্টুনিষ্টক আমি সদায় শ্ৰদ্ধাৰে সোঁৱৰোঁ। আৰু তেওঁলোকে এটা নতুন যুগৰ সূচনা কৰিছিল বুলি আমি ক'ব পাৰোঁ। আৰু এই নতুন যুগৰ সূচনাৰ ফলতে তেওঁলোকে আধুনিক বিশ্বত কাৰ্টুনক এক নতুন ধৰণৰ শক্তি প্ৰয়োগ কৰি থৈ গৈছে। 16 শতিকাৰ ইংৰাজ কাৰ্টুনিষ্ট উইলিয়াম হোগাৰ্থ,
তেওঁক জনতাৰ মানুহ হিচাপে আখ্যা দিয়া হয়। কাৰণ তেওঁ নিজৰ কাৰ্টুনৰ মাধ্যমেদি সেই সময়ৰ সেই সমাজ ব্যৱস্থাৰ সাধাৰণ যিসকল মানুহ তেওঁলোকৰ যিবোৰ মৌলিক সমস্যা আছিলে সেই মৌলিক সমস্যাসমূহ তেওঁ নিজৰ কাৰ্টুনৰ মাধ্যমেদি প্ৰকাশ কৰি আহিছিলে আৰু শোষকক তেওঁ এই কথা জনাই দিছিলে যে এই মানুহখিনি অত্যন্ত কষ্ট আৰু অত্যন্ত যন্ত্ৰণাৰ মাজত জীয়াই আছে। আৰু উইলিয়াম হগাৰ্থৰ সেই কাৰ্টুনসমূহে জনতাৰ এক দৃঢ় কণ্ঠ হিচাপে বিবেচিত হৈছিলে। ঠিক তেনেদৰে ইটালীৰ এক্সটিনো কাৰাচি তেওঁ সদায় পুঁজিবাদী ব্যৱস্থাৰ তেওঁ তীব্ৰ বিৰোধিতা কৰিছিলে আৰু তেওঁৰ কাৰ্টুনত সদায় সাধাৰণ খাটি খোৱা মানুহৰ কথা অত্যন্ত দৃঢ়তাৰে অত্যন্ত স্পষ্টভাৱে প্ৰকাশ পাইছিলে। আনহাতে ব্ৰিটেইনৰ গিলৰে আছিলে মূলতঃ ৰাজনৈতিক আৰু সামাজিক কাৰ্টুনৰ দিগদৰ্শক। তেওঁ সেই তেতিয়াতেই ব্ৰিটিছ ৰাজসিংহাসনত যিসকল অধিষ্ঠিত হৈছিলে তেওঁলোকক উৎকট সমালোচনাৰে কাৰ্টুন আঁকি জনগণৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিলে আৰু সেই কাৰ্টুনসমূহে ব্ৰিটিছ শাসক পক্ষকো কঁপাই তুলিছিলে। ঠিক তেনেদৰে আৰু এজন কাৰ্টুনিষ্ট আছিলে থমাছ ৰলানছন আৰু তেওঁ এনে কিছু কাৰ্টুন অংকন কৰিছিলে যিসমূহ আছিলে অত্যন্ত বিস্ময়কৰ আৰু এই কাৰ্টুনসমূহে আধুনিক কাৰ্টুনক আগুৱাই যোৱাত যথেষ্টখিনি অৰিহণা যোগাইছিলে আৰু তেওঁলোকৰ যিসকল উত্তৰসূৰী কাৰ্টুনিষ্টে কাৰ্টুন আঁকিবলৈ লৈছিলে তেওঁলোকেও সেই ধাৰাটো বৰ্তাই ৰাখিবলৈ সক্ষম হৈছিলে আৰু সেই ধাৰাটো পৰ্যায়ক্ৰমে গৈ অন্য দেশ বিদেশৰ কাৰ্টুনিষ্টসকলৰ মাজতো সেই ধাৰাটো শিপাইছিলে আৰু সেইদৰে কাৰ্টুনে এক নতুন মাত্ৰা ল'বলৈ আৰম্ভ কৰিছিলে। আমি যদি চাওঁ যে গুহাৰ পৰা আৰম্ভণি হোৱা ছবিৰ যি ইতিহাস সেই ইতিহাসে অতিমাত্ৰা কাষ চাপে কাৰ্টুনৰ যোগেদি। কাৰণ সেই সময়ত কাৰ্টুনৰ এক অন্য ধৰণৰ চৰ্চা হৈছিলে। কাৰ্টুনৰ মাধ্যমেদি মানুহে নিজৰ মনৰ কথাখিনি নিজৰ ক্ষোভখিনি অতি পোনপটীয়াকৈ ক'ব পাৰিছিলে আৰু কাৰ্টুনৰ সমান্তৰালকৈ অন্য ছবিৰ চৰ্চাও সেই সময়ত চলিছিলে। কিন্তু কাৰ্টুনৰ এক সুকীয়া ধাৰা সি নিজে সৃষ্টি কৰিবলৈ সক্ষম হয় বা নিজে এক দৃঢ়তাৰে নিজৰ বাট বুলিবলৈ সক্ষম হয়। আমি যদি কিছু কথা গৱেষকসকলৰ বা বিশেষজ্ঞসকলৰ কিছু কথাৰ যদি আলমত যদি আমি পাতিবলৈ যাওঁ তেতিয়াহ'লে দেখা যায় যে 1920 চনত প্ৰথমবাৰৰ কাৰণে ব্ৰিটেইনৰ সংবাদপত্ৰত কাৰ্টুনে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰে আৰু এই কাৰ্টুনসমূহক সম্পাদকীয় কাৰ্টুন হিচাপে তেওঁলোকে স্বীকৃতি দিয়ে। তাৰ আগতে 1841 খ্ৰীষ্টাব্দত হেনৰি মেথিউ নামৰ এগৰাকী প্ৰসিদ্ধ কাৰ্টুনিষ্ট আছিলে। তেওঁ এখন পাঞ্চ নামেৰে আলোচনী প্ৰকাশ কৰিছিলে, যিখন কাৰ্টুন আলোচনী আছিলে পৃথিৱীৰ এই প্ৰথমখন কাৰ্টুন আলোচনী। আৰু এই কাৰ্টুন আলোচনীয়ে ব্ৰিটেইনকে ধৰি সমগ্ৰ ইউৰোপত এক আলোড়ন সৃষ্টি কৰিছিলে আৰু পাঞ্চৰ এই যি আলোড়ন এই আলোড়নে পৃথিৱীৰ অন্যান্য দেশ বা অন্যান্য অঞ্চলতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু কাৰ্টুনে তেনেদৰে এক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু ঠিক তেনেদৰে সেই পাঞ্চ কাৰ্টুন আলোচনীখনত বিভিন্ন ভালেকেইগৰাকী বুদ্ধিদীপ্ত কাৰ্টুনিষ্টে আত্মপ্ৰকাশ কৰিছিলে। তাৰ ভিতৰত আমি নাম যদি ল'ব খোজোঁ তেতিয়াহ'লে থমাছ নাষ্টৰ, অন'ৰ ডমিয়াৰ, ফ্ৰান্সিস্কো গোয়াৰ এনেকৈ কেইবাগৰাকীও বুদ্ধিদীপ্ত কাৰ্টুনিষ্টে আত্মপ্ৰকাশ কৰিছিলে আৰু এই কাৰ্টুনিষ্টসকলে আধুনিক কাৰ্টুনক এক অনন্য মাত্ৰা প্ৰদান কৰাত বিশেষভাৱে অৰিহণা যোগাইছিলে। ঠিক তেনেদৰে আমি যদি কাৰ্টুনৰ যদি আমি আমাৰ ভাৰত বা এছিয়াৰ প্ৰেক্ষাপটত যদি আমি মন কৰোঁ তেতিয়াহ'লে আমি ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত যিসমূহ পত্ৰিকা প্ৰকাশ হৈছিলে সেই পত্ৰিকাত বিভিন্ন এনেকুৱা ধৰণৰ ইংৰাজ বা ব্ৰিটিছ বিৰোধী যিসমূহ কাৰ্টুন প্ৰকাশ হৈছিলে সেই কাৰ্টুন বা সেই ব্যংগচিত্ৰসমূহৰ লগতে অন্যান্য লেখাসমূহৰ ক্ষেত্ৰতো ব্ৰিটিছে নিষেধাজ্ঞাও আৰোপ কৰিছিলে। কিন্তু তাৰ মাজতো সেই পত্ৰিকাসমূহ প্ৰকাশ পাই আছিলে আৰু সেই পত্ৰিকাসমূহত যিসকল শিল্পীয়ে এই ব্যংগ ছবিসমূহ আঁকিছিলে তেওঁলোকৰ নামসমূহ গোপন কৰি ৰখা হৈছিলে। অতি গোপনীয়তাৰে সেই কাৰ্টুন তেওঁলোকৰ নামবোৰ লুকুৱাই ৰাখি ছবিসমূহ প্ৰকাশ কৰা হৈছিলে যাতে তেওঁলোকে ব্ৰিটিছৰ ৰোষত নপৰে। কিন্তু
ব্ৰিটিছে সেই সময়ত পত্ৰিকাসমূহ নিষিদ্ধ কৰাৰ কাৰণে উঠি পৰি লাগিছিলে আৰু ইয়াৰ ফলত হৈছিলে কি যে যিসমূহ কাৰ্টুন প্ৰকাশ পাইছিলে বা যিসমূহ ব্যংগাত্মক এনেধৰণৰ ছবি প্ৰকাশ হৈছিলে সেই ছবিসমূহ কোন শিল্পীয়ে আঁকিছিলে গোপনীয়তাৰ কাৰণে তেওঁলোকৰ নামবোৰ পিছত লিপিবদ্ধ নহ'ল কাৰণে বহুত এনেকুৱা শিল্পী তেনেকৈয়ে কালৰ বুকুত হেৰাই গুচি গ'ল। গতিকে আমি ক'ব পাৰোঁ যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়তো ব্ৰিটিছক কটাক্ষ কৰি বা সেই সময়ৰ ব্যৱস্থাক কটাক্ষ কৰি কাৰ্টুন প্ৰকাশ হৈছিলে। কিন্তু 1947 খ্ৰীষ্টাব্দত প্ৰখ্যাত কেশৱ শংকৰ পিল্লাই যাক আমি শংকৰ নামেৰে তেওঁক আমি চিনি পাওঁ, সেই নামেৰে তেওঁ প্ৰসিদ্ধ। সেই কেশৱ শংকৰ পিল্লায়ে তেওঁৰ নিজৰ প্ৰচেষ্টা আৰু সম্পাদনাত শংকৰছ উইকলি নামেৰে এখন কাৰ্টুনধৰ্মী আলোচনী প্ৰকাশ কৰিছিলে। আৰু এই আলোচনীখনত ৰংগা, প্ৰকাশ, মিষ্টাৰ বৰগাঁওকাৰ, মিষ্টাৰ দেশাই, কুট্টি, পুলক বিশ্বাসকে আদি কৰি কেইবাগৰাকীও প্ৰসিদ্ধ ভাৰতীয় কাৰ্টুনিষ্টে আত্মপ্ৰকাশ কৰিছিলে আৰু তেওঁলোকে সেই শংকৰছ উইকলিৰ পাততেই নিজৰ কাৰ্টুন অংকনৰ সূচনা কৰিছিলে। ঠিক তেনেদৰে আমি আন এগৰাকী কাৰ্টুনিষ্টৰ নাম ল'ব লাগিব। তেওঁ হৈছে মাৰিঅ' এগৰাকী খুবেই প্ৰভাৱশালী আৰু প্ৰতিভাশালী কাৰ্টুনিষ্ট হিচাপে বিবেচিত হৈছিলে আৰু তেওঁৰ কাৰ্টুনৰ যিটো অংকন শৈলী, সেই শৈলীটো আছিলে সম্পূৰ্ণৰূপে সুকীয়া। ঠিক সেইদৰে আমি নাম ল'ব লাগিব ৰচিপুৰম কৃষ্ণস্বামী লক্ষ্মণ, অৰ্থাৎ R.K. লক্ষ্মণ। আমি তেওঁক সদায় R.K. লক্ষ্মণ এই চমু নামটোৰে তেওঁক জানো আৰু তেওঁ অকল ভাৰতেই নহয় পৃথিৱী বিখ্যাত এগৰাকী কাৰ্টুনিষ্ট। আৰু এই R.K. লক্ষ্মণৰ তেওঁৰ যিসমূহ কাৰ্টুন, সেই কাৰ্টুনসমূহ আছিলে টাইম আলোচনীৰ ভাষাত, বিখ্যাত টাইম আলোচনীৰ ভাষাত জনসাধাৰণৰ তৰোৱাল। আৰু লক্ষ্মণৰ কাৰ্টুনসমূহে ভাৰতীয় কাৰ্টুনত এক নতুন ধৰণৰ বিপ্লৱৰ সূচনা কৰিছিলে। যিদৰে কেশৱ শংকৰ পিল্লাই বা শংকৰ তেওঁ এক নতুন উদ্যম আৰু নতুন ধৰণৰ চিন্তা চৰ্চাৰে ভাৰতীয় কাৰ্টুনক আগবঢ়াই নিছিল, ঠিক সেইদৰে বাকী যিসকল কাৰ্টুনিষ্ট তেওঁৰ লগত সহযোগী হিচাপে অৱতীৰ্ণ হৈছিলে, সহযোদ্ধা হিচাপে তেওঁলোকৰ যি শৈলী আছিলে, তেওঁলোকৰ যি চিন্তা চেতনা আছিলে, সেই চিন্তা চেতনাৰ সেই সুৰটোতেই R.K. লক্ষ্মণৰ কাৰ্টুনসমূহে ভাৰতীয় সাধাৰণ জনতাৰ যি চিন্তা চেতনা, সেই চিন্তা চেতনাক তেওঁৰ কাৰ্টুনৰ মাধ্যমেদি তুলি আনিছিলে। আৰু সেই কাৰ্টুনসমূহে ভাৰতীয় ইতিহাস আৰু ভাৰতীয় সেই সময়খিনিক এক নতুন ধৰণে প্ৰতিনিধিত্ব কৰিছিলে। আৰু সেই কাৰ্টুনসমূহৰ প্ৰাসংগিকতা, আচৰিত ধৰণে সেই কাৰ্টুনসমূহৰ প্ৰাসংগিকতা আজিও আছে আৰু যুগপতি সেই কাৰ্টুনসমূহৰ প্ৰাসংগিকতা থাকিব। কাৰণ ভাৰতীয় জনতাই বা সাধাৰণ মানুহে ভুগি থকা দৈনন্দিন সমস্যাসমূহ, জীৱন জীৱিকা, মৌলিক সমস্যাসমূহ, এই সৰু সৰু কিছুমান কথাৰ পৰা ৰাজনীতিৰ দৰে গুৰুতৰ বিষয়ক লৈ প্ৰতিটো বিষয়ে অতি নিয়াৰিকৈ লক্ষ্মণে অংকন কৰিছিলে। আৰু সেইকাৰণে লক্ষ্মণৰ কাৰ্টুন আজিও অতি জনসমাদৃত। আৰু লক্ষ্মণৰ পিছতেই ঠিক তেনেদৰে ভাৰতীয় কাৰ্টুনত আৰু বহুকেইগৰাকী কাৰ্টুনিষ্টে আত্মপ্ৰকাশ কৰে আৰু ভাৰতীয় কাৰ্টুনত আচৰিত ধৰণে এক নৱজাগৰণ আৰম্ভ হয় বুলি বহুতে ক'ব খোজে যে লক্ষ্মণে এক নতুন ধাৰা, নতুন চিন্তা ভাৰতীয় কাৰ্টুনত সূচনা কৰিলে আৰু সেই সূচনাই ভাৰতীয় কাৰ্টুনক বহুদূৰ আগুৱাই লৈ গ'ল। ভাৰতীয় কাৰ্টুনৰ সমান্তৰালকৈ আমি যদি অসমৰ প্ৰেক্ষাপটত আমি কাৰ্টুনৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ সাঁচিপাতত অংকিত যিসমূহ ছবি, সেই ছবিসমূহে অসমীয়া ছবিক এক নতুন মাত্ৰা প্ৰদান কৰি ইতিমধ্যে থৈ গৈছে। আৰু কিন্তু কাৰ্টুন হিচাপে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি নাম ল'ব লাগিব লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ। লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ যিসমূহ ৰচনা তেওঁ সৃষ্টি কৰিছিলে, সেই ৰচনাসমূহৰ লগত সংলগ্ন ছবিসমূহক তেওঁ কাৰ্টুনৰ মাধ্যমেদি প্ৰকাশ কৰিছিলে। সেইসমূহ যদিও ব্যাখ্যা চিত্ৰমূলক কাৰ্টুন আছিলে বা তাত বিভিন্ন সৃষ্টিমূলক কাৰ্টুনো তেওঁ অংকন কৰিছিলে, বিভিন্ন কেৰিকেচাৰ বা কটাক্ষপূৰ্ণ ছবি, সেই ছবিসমূহ তেওঁ বাঁহীৰ পাতত আঁকিছিলে আৰু তেওঁ কিছু ছিৰিজ তেওঁ কৰিছিলে ধাৰাবাহিকভাৱে। যেনেদৰে আমি
ক'ব পাৰোঁ যেনেকৈ কৃপাবৰ বৰবৰুৱা, শোকা আৰু ধোৱা খোৱা, আমাৰ সংসাৰ, বিমান বিহাৰ, ঢেঁকীকবি, ভোজনবিলাক, শয্যাশয়ন আদি এনেকুৱা কিছু তেওঁ ছিৰিজ তেওঁ সূচনা কৰিছিলে, যিসমূহত কাৰ্টুনে খুব গুৰুত্ব লাভ কৰিছিলে। আৰু তেওঁ নিজে অতি নিজস্ব এক শৈলীৰে এই কাৰ্টুনসমূহ তেওঁ অংকন কৰিছিলে। আৰু এইসমূহ এতিয়াও কিন্তু গৱেষণা আৰু অধ্যয়নৰ বিষয় হিচাপে নিৰ্ণয় কৰিব পাৰি। আৰু আমি যদি তেওঁৰ অংকন শৈলীক আমি চাব যাওঁ, তেতিয়াহ'লে দেখা যায় তেওঁৰ এগৰাকী অতি বিৰল প্ৰতিভাৰ অধিকাৰী ব্যক্তি। আৰু সেই ব্যক্তিত্বই অসমীয়া কাৰ্টুনক এক নতুন ধৰণৰ মাত্ৰা প্ৰদান কৰিছে। আৰু তেওঁৰ উত্তৰসূৰী হিচাপে আমি যদি নাম লওঁ, তেতিয়াহ'লে পুলক গগৈৰ নাম আমি ল'ব পাৰোঁ, ত্ৰৈলোক্য দত্ত ছাৰৰ নাম ল'ব পাৰোঁ। তেওঁলোকে অসমীয়া কাৰ্টুনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। পুলক গগৈয়ে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কাৰ্টুন আলোচনী কাৰ্টুন নামেৰে তেওঁ প্ৰকাশ কৰিছিলে। আৰু এই কাৰ্টুনখন তেওঁ অতি কষ্টসাধ্য প্ৰক্ৰিয়াৰে কলিকতাৰ পৰা তেওঁ প্ৰকাশ কৰিছিলে। তেওঁক তেতিয়া সহযোগ কৰিছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱে। আৰু এই কাৰ্টুন আলোচনীৰ মাধ্যমেদি অসমৰ সেই সময়ৰ সাম্প্ৰতিক ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটক তেওঁ অতি নিখুঁতভাৱে চিত্ৰিত কৰিছিলে। আৰু তেওঁৰ এই একক প্ৰচেষ্টাই অসমীয়া কাৰ্টুনক কিন্তু এক নতুন গতি প্ৰদান কৰা বুলি আমি ক'ব পাৰোঁ। অসমৰ সংবাদপত্ৰটো বিশেষকৈ সাদিনীয়া, নৱযুগ, আছাম ট্ৰিবিউন গ্ৰুপ, তেওঁলোকে দৈনিক জনমভূমি, তেওঁলোকে অসমীয়া কাৰ্টুনক সেই সময়তে এক নতুন গতিধাৰা দিছিলে। আৰু এই গতিধাৰাই আজিও অসমীয়া কাৰ্টুনক উজ্জীৱিত কৰি ৰাখিছে। গতিকে কাৰ্টুনৰ আমি যদি থুলমূলকৈ এই কথাখিনি আমি পাতিছোঁ, কাৰ্টুনৰ আৰু বহু কথাই আলোচনা কৰিবলগীয়া আছে। তাৰ মাজতে অবিকলৰ দৰে অকল কাৰ্টুন আৰু হাস্যব্যংগ আলোচনীও প্ৰকাশ হৈছে, চিচিং ফাকৰ দৰে আলোচনী প্ৰকাশ হৈছে। তাৰো আগত সৌমাৰ জ্যোতিৰ নাম আমি ল'ব পাৰোঁ, বিহলঙনিৰ নাম ল'ব পাৰোঁ। এই কাকত আলোচনীসমূহে অসমীয়া কাৰ্টুনক এক নতুন ধৰণে মানুহৰ মাজলৈ জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত, মানুহৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে এক উদ্যোগ লৈছিলে। আৰু তাৰ লগতে বিভিন্ন অঞ্চলৰ পৰা প্ৰকাশিত কিছু যিবোৰ লিটিল মেগাজিন বুলি আমি কওঁ, সেই লিটিল মেগাজিনৰ মাধ্যমেদিও বহুত অখ্যাত বহু কাৰ্টুনিষ্টে, বহু শিল্পীয়ে আত্মপ্ৰকাশ কৰিছিলে। কিন্তু বহু সময়ত দেখা যায় যে আমাৰ কিছু আলোচনী বা কিছু কাকতৰ অধুনালুপ্ত হোৱাৰ বাবে বহু সময়ত সেই কাকত বা আলোচনীখনৰ সমান্তৰালকৈ এজন শিল্পীৰো মৃত্যু ঘটে। আৰু পিছত পৰৱৰ্তী পৰ্যায়ত আমি তেওঁৰ সৃষ্টি হয়তো আমি নেদেখোঁ। কাৰণ সীমিত পৰিসৰ আৰু সীমিত প্ৰকাশৰ মাধ্যমেদি অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, সীমিত পৰিসৰৰ মাজেদি আমি কাম কৰিবলগীয়া হয়। গতিকে এই ক্ষেত্ৰত অধিক চৰ্চা বা অধিক এখন উপযুক্ত মঞ্চ বা অধিক সুযোগ বা সুবিধা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট থল আছে। আৰু এই ক্ষেত্ৰত সংবাদপত্ৰসমূহ বা আলোচনীসমূহৰ কৰ্তৃপক্ষই তেওঁলোকে চিন্তা কৰাটো যুগুত বুলি আমি ব্যক্তিগতভাৱে ভাবোঁ। সেয়া যি নহওক, কাৰ্টুন বিষয়টো হৈছে এনেকুৱা এক বিষয় যে ইয়াৰ যদি বিস্তৃত আলোচনা কৰিবলগীয়া হয়, তেতিয়াহ'লে সি এক দীঘলীয়া সময় আমি আলোচনা কৰিবলগীয়া হ'ব। কিন্তু এজন কাৰ্টুনিষ্ট কেনেকৈ হ'ব পাৰে, এই কথাটোলৈ বহুত সময়ত বহুতৰ আমি প্ৰশ্নৰ মুখামুখি হ'বলগীয়া হয়। যে প্ৰকৃততে কাৰ্টুন এক সৃষ্টিশীল কলা। গতিকে কাৰ্টুন মূলতঃ কৌতুক নহয়, কাৰ্টুন কৌতুক হ'ব নোৱাৰে। কাৰ্টুন এক সম্পূৰ্ণৰূপে এক ব্যংগাত্মক কলা। আৰু কাৰ্টুনে ব্যংগৰ মাজেদি মানুহৰ দ্ৰোহ বা অসন্তুষ্টিখিনি আমি প্ৰথমতে আলোচনা কৈছোঁৱে যে দ্ৰোহ বা অসন্তুষ্টিখিনি কাৰ্টুনে নিজৰ মাধ্যমেদি প্ৰকাশ কৰি আহে। গতিকে কাৰ্টুনে কোনো ফুচুৰি বা এই ধৰণৰ কোনো সস্তীয়া কথা আচলতে নকয়। ই মানুহৰ চেতনা জাগ্ৰত কৰিব পৰা কথাসমূহক সমজুৱাকৈ উলিয়াই আনে। কাৰ্টুনে সজাগতা আৰু মানুহক সচেতন কৰি তোলাত, সচেষ্ট কৰি ৰখাত কাৰ্টুনে এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আহে। গতিকে কাৰ্টুনৰ এক সাংঘাতিক ধৰণৰ সামাজিক দায়বদ্ধতা আছে। আৰু এই কাৰ্টুন নিজেই এটা বিদ্ৰোহ, নিজেই এটা বিপ্লৱ। আৰু এই বিপ্লৱ বা বিদ্ৰোহটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত একোজন দায়বদ্ধ আৰু সঁচা অৰ্থত
কাৰ্টুনিষ্টৰ মূল দায়িত্ব বুলি আমি বিবেচনা কৰোঁ। এই ক্ষেত্ৰত যদি আমি চাওঁ যে প্ৰখৰ সামাজিক চেতনা আৰু প্ৰবল জীৱনবোধে এজন কাৰ্টুনিষ্ট আৰু এখন ব্যংগচিত্ৰ বা কাৰ্টুনক আচলতে গণমুখী কৰি তোলে। আৰু যদি আমি আলোচনা কৰোঁ তেতিয়াহ'লে দেখা যায় যে এজন দায়বদ্ধ কাৰ্টুনিষ্ট সমাজৰ এজন নিৰ্মোহ সমালোচক আৰু টীকাকাৰ, আৰু সৰ্বসাধাৰণৰ অনুভূতি এজন কাৰ্টুনিষ্টৰ দৰ্শন আৰু আদৰ্শ। নিজকে এজন কাৰ্টুনিষ্টৰ জন্মযাত্ৰা প্ৰকাশ কৰাটো বৰ উজু নহয়। আৰু এই কষ্টসাধ্য প্ৰক্ৰিয়াটো সম্পৰ্কত প্ৰসিদ্ধ কাৰ্টুনিষ্ট R.K. লক্ষ্মণে এষাৰ কথা অতি প্ৰাসংগিকভাৱে তেওঁ কৈ থৈ গৈছে। তেওঁক প্ৰশ্ন কৰা হৈছিলে এটা সাক্ষাৎকাৰত যে এজন কাৰ্টুনিষ্ট কেনেকৈ হ'ব পাৰে। তেতিয়া তেওঁ খুব নিয়াৰিকৈ আৰু দৃঢ়তাৰে এটা উত্তৰ দিছিলে, আৰু সেই উত্তৰটোত তেওঁ কৈছিলে যে এজন কাৰ্টুনিষ্ট কেনেকৈ হ'ব পাৰে তাৰ ব্যাখ্যা কৰাটো অসম্ভৱ। তুমি সেই প্ৰতিভালৈ জন্ম ল'ব লাগিব। যেনেকৈ এজন মানুহক কেনেকৈ গান গাব পাৰে তাৰ শিক্ষা দিব নোৱাৰি, সুৰ সন্দৰ্ভত ক'ব নোৱাৰি, যিটো প্ৰকৃতি প্ৰদত্ত, সেইদৰে কাৰ্টুন অংকনো শিকাব নোৱাৰি। এইখিনিতে তেওঁ আৰু এটা কথা অতি গুৰুত্ব সহকাৰে উল্লেখ কৰি গৈছে যে কাৰ্টুন বা ড্ৰয়িং জন্মগত প্ৰতিভাৰ ভিত্তিতহে সম্ভৱ। বুদ্ধিদীপ্ত হাস্যৰস সৃষ্টিৰ ক্ষমতা, ছবি অঁকাৰ ক্ষমতা আৰু প্ৰকৃত শিক্ষাৰেহে এই প্ৰতিভাৰ বিকাশ সম্ভৱ। এই গুণ অবিহনে কাৰ্টুনিষ্ট হ'ব নোৱাৰে। এইটো অতি গুৰুত্বপূৰ্ণ কথা, আৰু এই কথাখিনি লক্ষ্মণ ছাৰৰ এই কথাখিনি আমাৰো কথা, আৰু আমিও এই ধৰণেই আচলতে কাৰ্টুন আমি নিজেও শিকি আহিছোঁ বা শিকি আছোঁ। আৰু এইখিনিতে আমি ক'ব পাৰোঁ যে একোটা বিষয় আৰু ঘটনাক অতি কম পৰিসৰত বুদ্ধিদীপ্ততাৰে উপস্থাপন কৰিব পৰাটো এজন কাৰ্টুনিষ্টৰ প্ৰধান দক্ষতা আচলতে। আৰু এই ক্ষেত্ৰত অতি কষ্টসাধ্য অধ্যয়ন, অতি মানুহৰ লগত সম্পৰ্ক, এই বহু কথাই ইয়াত নিৰ্ণয় হৈ থাকে। এজন কাৰ্টুনিষ্ট হ'বলৈ হ'লে সাধাৰণ মানুহৰ লগত এটা আন্তঃসংযোগ থাকিবই লাগিব। সাধাৰণ মানুহৰ তেওঁলোকে ভুগি থকা সমস্যাসমূহ, তেওঁলোকৰ মৌলিক সমস্যা থাকে, তেওঁলোকৰ যিসমূহ দৈনন্দিন সমস্যা থাকে, যিসমূহ আমাৰ সামাজিক বা ৰাজনৈতিক ঘটনাই আমাক অনবৰত তাক ঘেৰি থাকে বা নিয়ন্ত্ৰণ কৰি থাকে, এই কথাসমূহ আমি অতি নিখুঁতভাৱে চাব পৰা ক্ষমতাটো আমাৰ কাৰ্টুনিষ্টসকলৰ আচলতে থাকিব লাগে। আৰু এই কথাখিনি আমাৰ কথা নহয়, ব্যক্তিগতভাৱে আমাৰ কথা নহয়, এই সম্পৰ্কত কেইবাজনো অগ্ৰজ কাৰ্টুনিষ্ট বা চিত্ৰ সমালোচক, যিসকলে আমাৰ ছবি সম্পৰ্কত তেওঁলোকে নিজৰ মতামত বা বিশ্লেষণ আগবঢ়াই আহিছে, তেওঁলোকেও এই কথাষাৰ কৈ গৈছে যে কাৰ্টুনিষ্ট এজনৰ বাবে নিখুঁত দৃষ্টিটো অতি গুৰুত্বপূৰ্ণ। গতিকে এই দৃষ্টিভংগীৰ পৰা চাব গ'লে এজন কাৰ্টুনিষ্টৰ যি সামাজিক দায়বদ্ধতা, সেই সামাজিক দায়বদ্ধতাটো হৈছে মূল কথা, আৰু তেওঁ মানুহৰ লগত তেওঁৰ যি সম্পৰ্ক সেইটো মূল গুৰুত্বপূৰ্ণ কথা। আনহাতে এইখিনি কথাতে লক্ষ্মণ ছাৰৰ এই কথাখিনিতে আমি গম পালোঁ যে কাৰ্টুন আচলতে শিকিবও নোৱাৰে, শিকাবও নোৱাৰে। আপুনি ড্ৰয়িং সম্পৰ্কত আপোনাৰ যদি জ্ঞান থাকে তেতিয়াহ'লে আপুনি নিজৰ চেষ্টাৰ বলত আৰু নিজৰ সৃষ্টিশীল প্ৰতিভাৰ মাধ্যমেদি আপুনি চেষ্টাৰ অসাধ্য একো নাই বুলি আমি কওঁ সততে, আৰু সেই অসাধ্য আমি সাধন কৰিব পাৰোঁ যদিহে আমি অতি মনোসংযোগ ঘটাই আমি যদি এই শিল্পৰ যদি আমি চৰ্চা কৰোঁ। আৰু এইখিনি কৰোঁতে ইয়াৰ কিছু কাৰিকৰী কথা আহে যে কাৰ্টুন আঁকিবলৈ হ'লে কি ধৰণৰ সা সঁজুলিৰ প্ৰয়োজন। সাধাৰণতে কাৰ্টুন আঁকিবলৈ সাংঘাতিক ইমান তেনেকুৱা ধৰণৰ সা সঁজুলিৰ প্ৰয়োজন নাই। কাঠ পেঞ্চিল বা ৰবাৰ, কলা চিয়াহী, আৰু কাৰ্টুনৰ মূল আচলতে ৰংটোৱে, যদিও আমি আজিৰ প্ৰেক্ষাপটত আমি সামাজিক মাধ্যমত আমি যিহেতু জড়িত, আমি কাৰ্টুনসমূহ আমি ডিজিটেল প্লেটফৰ্মত আমি আঁকিবলগীয়া হয়, তাত ৰঙৰ কথাটো আহে কাৰণে আমি ৰং প্ৰয়োগ কৰোঁ, কিন্তু সততে আৰু মূল কথাটো কাৰ্টুনৰ আচলতে কলা আৰু বগা ৰংটোহে কাৰ্টুনৰ মূল ৰং। আৰু এই কলা বগা ৰঙৰ মাজেদি আমি একোখন ছবিক আমি বাস্তৱায়িত কৰিব লগা হয় বা তাক আমি প্ৰস্ফুটিত কৰিবলগীয়া হয় তাৰ মূল বিষয়টো আৰু আমি কি ক'ব খোজোঁ। গতিকে সেই প্ৰকাশভংগীত কলা আৰু বগা ৰঙে বহুত কথাই নিৰ্ণয় কৰে। আজিৰ প্ৰেক্ষাপটত যদিও আমি ৰং প্ৰয়োগ কৰোঁ,
ৰং প্ৰয়োগ কৰাৰ পাছতো কিন্তু আমি ক'লা আৰু বগা ৰংটোৱে যাতে প্ৰাধান্য পায় সেই কথাটোতো কিন্তু সমানে গুৰুত্ব দিওঁ। আৰু ৰংটো এটা ছেকেণ্ডেৰী কথাহে, আমি মাথো তাক ৰিপ্ৰেজেণ্ট কৰাওঁ যে এই ৰংটো এনেকৈ ইয়াত প্ৰয়োগ কৰা হৈছে। কিন্তু ক'লা আৰু বগা ৰংটোৱেদি মূলতঃ তাৰ যিটো লাইন আমি অংকন কৰোঁ, সেই লাইনসমূহক ক'লা ৰংটোৱেদি অতি গভীৰভাৱে আমি তাক প্ৰকাশ কৰোঁ, যাতে সেই ৰংটোৱে, ক'লা ৰংটোৱে কাৰ্টুনটোৰ মূল চৰিত্ৰটো যাতে তাক অক্ষুণ্ণ ৰাখিব পাৰে। গতিকে ক'লা আৰু বগা ৰংটো আমি প্ৰয়োগ কৰোঁ। এই ক্ষেত্ৰত আপোনালোকে যিকোনো ক'লা ৰং বা চিয়াঁহী আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। কিছুমানে তুলিকা ব্যৱহাৰ কৰে, কলম ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। গতিকে আপোনালোকৰ নিজৰ সামৰ্থ্য অনুযায়ী বা নিজৰ সুবিধা অনুযায়ী আপোনালোকে তুলিকা হওক, কলম হওক আৰু ক'লা ৰং বা চিয়াঁহী আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু ৰঙৰ ক্ষেত্ৰত আপোনালোকে আমি সততে পৰম্পৰাগতভাৱে যিসমূহ ৰং ব্যৱহাৰ কৰোঁ, ৱাটাৰ কালাৰ, বিশেষকৈ ৱাটাৰ কালাৰটোৱেই ব্যৱহাৰ কৰাটো যুগুত। হাফ টন কৰি আমি তেনেকৈ ৱাটাৰ কালাৰৰ মাধ্যমেদিও আমি ছবিসমূহ ৰং কৰিব পাৰোঁ। নতুবা আমি যিহেতু আজিকালি ডিজিটেল তথ্য প্ৰযুক্তিৰ যুগ, আমি ফটোশ্বপত গৈ ফটোশ্বপৰ মাধ্যমেদিও আমি কাৰ্টুনসমূহত তাত আমি কাৰ্টুনটোক ডেভেলপ কৰি পেলাই তাত এডজাষ্ট কৰি, তাত ব্ৰাইটনেছ কণ্ট্ৰাষ্টটো এডজাষ্ট কৰি তাত আমি ৰংটো আমি সেই ধৰণে প্ৰয়োগ কৰিব পাৰোঁ। খালি ৰং প্ৰয়োগ কৰোঁতে আমি চাব লাগিব যাতে অভাৰলেপিং নহয় আৰু কাৰ্টুনখন যাতে মানুহৰ যাতে দৃষ্টিবিভ্ৰম নহয়, যাতে বিষয়টো যাতে ৰঙৰ মানে উৎপাতত যাতে হেৰাই নাযায়। গতিকে সেই কথাবিলাকো চাব লাগিব। আৰু এই ক্ষেত্ৰত মই ভাবোঁ ভাৰতৰেই নহয়, পৃথিৱীৰ বিভিন্ন, আজিকালি যিহেতু আমি ইণ্টাৰনেটৰ যুগ, গুগলত আমি চাৰ্চ কৰিলে আমি বিভিন্ন কাৰ্টুনিষ্টৰ কাৰ্টুনসমূহ আমি পাওঁ। গতিকে মই ভাবোঁ যে আমি বিভিন্ন কাৰ্টুনিষ্টৰ কাৰ্টুনসমূহ আমি অধ্যয়ন কৰাটো উচিত। আৰু তেওঁলোকে কি ধৰণে ৰং প্ৰয়োগ কৰিছে, কি ধৰণে তেওঁলোকৰ অংকন শৈলী, খালি আমি তেওঁলোকক অনুসৰণ কৰিব নালাগে বা অনুকৰণ কৰিব নালাগে। আমি তেওঁলোকৰ সেই কাৰ্টুনসমূহৰ পৰা আমি নিজক কিদৰে গঢ় দিব পাৰোঁ, নিজক কিদৰে আগুৱাব পাৰোঁ, আমাৰ শিল্প চৰ্চাটো আমি কিদৰে আৰু অধিক দৃঢ় কৰিব পাৰোঁ, সেই কথাবিলাক আমি চৰ্চা কৰাটো উচিত। গতিকে আমি তেওঁলোকক আমি শিক্ষক হিচাপে লৈ বা তেওঁলোকৰ সেই ছবিসমূহক আমি শিক্ষাৰ আধাৰ হিচাপে লৈ আমি নিজে কাৰ্টুনসমূহ আমি আঁকিব পাৰোঁ। তো এই ক্ষেত্ৰত মই ভাবোঁ বিভিন্ন কাৰ্টুনিষ্টৰ বিভিন্ন শৈলী আমি দেখিবলৈ পাওঁ। কাৰ্টুনিষ্ট ভেদে তেওঁলোকৰ প্ৰকাশভংগী বা তেওঁলোকৰ দৃষ্টিভংগী বা তেওঁলোকৰ বিষয় বিভিন্ন ধৰণৰ হ'ব পাৰে। সেই বিষয়সমূহো তেওঁলোকেনো কেনেকৈ উপস্থাপন কৰিছে সেই কথাবিলাকো আহিব। লগতে কাৰ্টুনত যিহেতু কেপশ্যনটো অতি জৰুৰী বুলি আমি কওঁ, কিন্তু কেপশ্যন নোহোৱাকৈও কাৰ্টুনটো আচলতে মূল কথাটো, কাৰ্টুনটো আমি কেনেদৰে উইদাউট কেপশ্যন আমি প্ৰকাশ কৰিব পাৰোঁ, কিদৰে ছবিৰ মাধ্যমেদি কথাখিনি আমি ক'ব পাৰোঁ, মূল কথাটো ক'ব খুজিছোঁ, সেই কথাটো আমি সেই কাৰ্টুনসমূহত আমি অধ্যয়ন কৰিলে আমি দেখিবলৈ পাওঁ। লগতে কেপশ্যনো থাকিব, কিন্তু কেপশ্যনটো প্ৰয়োগ কৰোঁতে কেপশ্যনটো কিমান দীঘল হ'ব বা কেনেকুৱা ধৰণৰ শব্দ তাত প্ৰয়োগ কৰা হৈছে এই কথাবিলাকো তাত থাকিব। গতিকে সেই গোটেই কথাবিলাক আমি পুংখানুপুংখভাৱে আমি যদি প্ৰতিখন ছবি বা প্ৰতিখন কাৰ্টুন ব্যংগ ছবি যদি আমি অধ্যয়ন কৰোঁ প্ৰতিজন কাৰ্টুনিষ্টৰ, তেতিয়াহ'লে আমি দেখিবলৈ পাম ভিন ভিন কাৰ্টুনিষ্টৰ সেই কথাসমূহে এক সুকীয়া সুকীয়া শৈলীৰে প্ৰকাশ পাইছে। তো এই কথাসমূহ যেতিয়া আমি অধিক অধ্যয়ন কৰিম, তেতিয়া আমি নিজৰ কাৰণে আমি নিজক পৰিশীলিত ৰূপত আমি এজন কাৰ্টুনৰ ভাল ছাত্ৰ হিচাপে বা প্ৰকৃত ছাত্ৰ হিচাপে আমি গঢ় দিব পাৰিম। তো এই ক্ষেত্ৰত মই যিসকল কাৰ্টুনৰ আগ্ৰহী, মই ভাবোঁ তেওঁলোকে এতিয়া যিহেতু সুবিধা আছে, আমি সেইদিনা আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, বৰ বেছি বছৰ হোৱা নাই, তেতিয়া কিন্তু আমাৰ মাজত এই ধৰণৰ সুবিধাটো নাছিলে। একোখন কাগজত, বাতৰি কাগজত যিসমূহ কাৰ্টুন সপ্তাহটোত বিদেশী কাৰ্টুন যিসমূহ প্ৰকাশ কৰে, সেই সপ্তাহটোত এদিন বা মাহটোত তেনেকৈ আমি সেই কাৰ্টুনসমূহ অধ্যয়ন কৰি পেলাই আমি বা ভাৰতৰ বিভিন্ন কাৰ্টুনিষ্টৰ তেনেকৈ বাতৰি কাগজ যোগে যিসমূহ কাৰ্টুন পাওঁ, সেইসমূহ আমি অধ্যয়ন কৰি আমি তেনেকৈ কাৰ্টুন আঁকিবলৈ এটা চেষ্টা চলাইছিলোঁ বা এতিয়াও চেষ্টা চলাই আছোঁ। কিন্তু এতিয়া যিহেতু ইণ্টাৰনেটৰ যুগ, আৰু ইণ্টাৰনেটত আমি গুগলত চাৰ্চ কৰিলে বিভিন্ন ধৰণৰ বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ আমি কাৰ্টুনিষ্টৰ কাৰ্টুন আমি দেখিবলৈ পাওঁ। তো সেই কাৰ্টুনসমূহ বা কাৰ্টুনিষ্টসকলৰ তেওঁলোকৰ যি অংকন প্ৰক্ৰিয়া, সেইসমূহ আমি অতি থাউকতে আমি খুব কম সময়ৰ ভিতৰত আমি অধ্যয়ন কৰিব পাৰোঁ। আৰু সমানে এতিয়া যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ, ছ'চিয়েল মিডিয়াতো আমি কাৰ্টুনসমূহ পায়ে থাকোঁ। লগতে ইউটিউব চেনেলত কেনেকৈনো কাৰ্টুন তেওঁলোকে আঁকে, সেই অংকন শৈলী তেওঁলোকৰ পৰা আমি পোনপটীয়াকৈ আমি তেওঁলোকৰ পৰা অধ্যয়ন কৰিব পাৰোঁ। গতিকে আমাৰ হাতত
এতিয়া আজিৰ তাৰিখত বহুত সুবিধা আছে, বহুত সুযোগ আছে। তো এই সুযোগ আৰু সুবিধাখিনি যদি আমি গ্ৰহণ কৰি আমি নিজৰ শৈলীটোক যদি আমি উন্নত কৰিব পাৰোঁ বা আমি যদি নিজক ডেভেলপ কৰিব পাৰোঁ, সেই কথাটো আমি মন দিয়াটো উচিত। গতিকে আমি মূল কথাটো গম পালোঁ যে আমি কাৰ্টুন ক'তো শিকিব নোৱাৰোঁ আৰু কাৰ্টুন শিকাবও নোৱাৰে, কিন্তু মূল কথাটো হ'ল কি আমাৰ সদিচ্ছাটো আৰু আমাৰ প্ৰকাশ কৰাৰ আমাৰ যিটো তাৰণা, সেই তাৰণাটো আমাৰ থাকিব লাগিব, সামাজিক দায়বদ্ধতাটো থাকিব লাগিব। তো এইখিনিক লৈ আমি এই কাৰ্টুন বা কাৰ্টুনিষ্টসকলৰ কাৰ্টুনবোৰ আমি অধ্যয়ন কৰি আমি নিজক সেইদৰে আগুৱাই লৈ যাব পাৰোঁ। আনহাতে এনেদৰে আমি কাৰ্টুন শিকিম বা কাৰ্টুন আমি আঁকিম, তাৰপিছত আমি কি কৰিম, কাৰ্টুন ক'ত আঁকিম, কেনেকৈ আঁকিম। যদি বাস্তৱটো আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখা যায় যে অসমৰ প্ৰেক্ষাপটত কাৰ্টুনৰ কেৰিয়াৰ হিচাপে লোৱাৰ তেনেকুৱা মানে আমাৰ যিটো স্ক'প, সেই স্ক'পটো অতি মানে আমাৰ কম আছে। কিন্তু যদি আমি ভাৰত বা বিশ্বৰ প্ৰেক্ষাপটত আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে কাৰ্টুনৰ মাধ্যমেদি আমি নিজৰ কেৰিয়াৰ আমি গঢ় দিব পাৰোঁ। যিহেতু আজিকালি আমি কেৰিয়াৰ কথাটো সঘনেই আমি আলোচনা কৰোঁ, সামাজিক দায়বদ্ধতাৰ লগতে নিজৰ দৈনন্দিন জীৱন যাপনৰ কাৰণে যিখিনি আমাক প্ৰয়োজন, সেই প্ৰয়োজনীয়তাৰ খাতিৰত কাৰ্টুন আঁকি আমি কেনেকৈ চলিব পাৰিম, দুপইচা আমি কেনেকৈ অৰ্জন কৰিব পাৰিম। সততাৰ পথ, যিহেতু কাৰ্টুন অংকনটোৱে হৈছে এটা সততাৰ পথ। এজন মানুহ সৎ হৈ থাকিবলগীয়া হয় কাৰ্টুন চৰ্চা কৰাৰ লগে লগে। তো গতিকে সেই সৎ পথটো অৱলম্বন কৰোঁতে আমি চলিব পাৰিম নে নাই, আমি নিজৰ লগতে পৰিয়াল পৰিজনক আমি চলাব পাৰিম নে নাই, এই কথাবোৰ থাকিব, জীৱন জীৱিকাৰ কথাটো। তো গতিকে আমি এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, এতিয়া কাৰ্টুন বা কাৰ্টুনিষ্ট সম্পৰ্কত এনেকুৱা ধৰণৰ কোনো অসমৰ প্ৰেক্ষাপটত আমি নিৰ্দিষ্ট কেৰিয়াৰ আমি যদি চাওঁ যে আমাৰ তেনেকুৱা নিৰ্দিষ্ট কোনো পথ আমাৰ নাই, আমি পৰম্পৰাগতভাৱে কামবিলাক কৰিছোঁ। কিন্তু হ'লেও যিহেতু এতিয়া আমি ঘৰত বহি ইণ্টাৰনেটৰ মাধ্যমেদি ঘৰত বহি আমি বিশ্বৰ বিভিন্ন প্ৰান্তত কাম কৰিব পৰা এটা সুযোগ এটা আছে বা আহিছে। তো এই সুযোগটো যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমি বাহিৰলৈ নগৈও নিজৰ ঘৰত থাকিও আমি যদি উচিত সূত্ৰসমূহৰ মাধ্যমত যদি আমি নিজক আগুৱাই নিব পাৰোঁ বা আমি যদি সেইসমূহত সংযোগ স্থাপন কৰোঁ, তেতিয়া আমি ঘৰত বহিও কিন্তু আমি নিজৰ কেৰিয়াৰ আমি নিজৰ কেৰিয়াৰ গঢ় দিব পাৰিম। তো এই ক্ষেত্ৰত দেখা যায় বিশেষকৈ কাৰ্টুন এনিমেশ্যন যদি আমি এনিমেশ্যনৰ ক্ষেত্ৰত যদি প্ৰকৃত শিক্ষা আমি লওঁ আৰু যদি আমাৰ অংকন দক্ষতাখিনি থাকে, তেতিয়াহ'লে কাৰ্টুন এনিমেশ্যনৰ যোগেদি সেই এনিমেশ্যনৰ ছফ্টৱেৰৰ যদি জ্ঞান থাকে, তেতিয়াহ'লে আমি নিজকে কাৰ্টুন এনিমেটৰ হিচাপে, যদি কোনোবাই ইচ্ছা কৰে যে নহয় মই কাৰ্টুন পলিটিকেল বা ছ'চিয়েল আমি কাৰ্টুন মই নাআঁকো, মই এনিমেশ্যনৰ মাধ্যমেদিহে মই নিজৰ কেৰিয়াৰ গঢ় দিম, তেতিয়াহ'লে তেওঁ এনিমেশ্যনৰ মাধ্যমেদি তেওঁ নিজক গঢ় দিব পাৰে, নিজৰ কেৰিয়াৰ তেওঁ গঢ়িব পাৰে। আৰু এই ক্ষেত্ৰত এতিয়া লাহেকৈ অসমতো কিছু নতুন চিন্তা চৰ্চা চলিছে, বহুতে কাৰ্টুন এনিমেশ্যনক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে আৰু বিভিন্ন ক্ষেত্ৰত এনিমেশ্যনটো প্ৰযোজ্য, যেনেকৈ আমাৰ চিনেমা হওক, চিৰিয়েল হওক বা অন্য বিভিন্ন বিজ্ঞাপন, এনেকুৱা ধৰণৰ যিবিলাক আমি নিৰ্মাণ কাৰ্য চলে আমাৰ, সেই তাতো আমাক এনিমেশ্যন খুব দৰকাৰী হয়। লগতে নিজাববীয়াকৈও এনিমেশ্যন কিছুমান চিৰিজ আমি কৰিব পাৰোঁ। এই প্ৰক্ৰিয়াটোত যথেষ্ট কষ্ট এটা দীঘলীয়া কাৰবাৰ। তো গতিকে মই ভাবোঁ যে তেওঁলোকে এনিমেশ্যনটোকো তেওঁলোকে কেৰিয়াৰ হিচাপে ল'ব পাৰে, যদি তেওঁলোকে কাৰ্টুনৰ মাধ্যমেদি যাব খোজে। ঠিক তেনেদৰে বিভিন্ন নিউজ চেনেল, এইবিলাকতো কাৰ্টুন এনিমেশ্যনৰ দৰকাৰ, ৱেব পৰ্টেল, এইবিলাকতো কাৰ্টুন এনিমেশ্যনৰ দৰকাৰ। সমানে তেওঁলোকক বিভিন্ন ক্ষেত্ৰত ভিডিঅ' গেম বা মোবাইল এপছ, ৱেব ডিজাইনিং, এনেকুৱাতো কাৰ্টুনিষ্টৰ প্ৰয়োজন আছে। আৰু তথ্য প্ৰযুক্তিৰ দ্ৰুত উন্নতিৰ লগে লগে এনিমেশ্যন বা ডিজিটেল প্লেটফৰ্মখনত কাৰ্টুনিষ্টৰ বা এজন ইলাষ্ট্ৰেটৰ আৰ্টিষ্টৰ খুব প্ৰয়োজন। অন্যহাতে আমি ইতিমধ্যে কৈ আছোঁ, সংবাদ পত্ৰৰ কথাটো কৈ আছোঁ, সংবাদ পত্ৰ বা বিভিন্ন এনেকুৱা আলোচনী, বিভিন্ন বিষয়ৰ আলোচনীটো আছুতীয়াকৈ কাৰ্টুন অংকনৰ কাৰণে বা বিভিন্ন বিষয় সম্পৰ্কত কাৰ্টুন আঁকিবলৈ হ'লে কাৰ্টুনিষ্টৰ প্ৰয়োজন আছে। ঠিক তেনেদৰে একোজন বিভিন্ন শিশু গ্ৰন্থৰ সাধু কথাসমূহৰ কাৰণে, সেয়া ইংৰাজী হ'ব পাৰে, হিন্দী, অসমীয়া, যিকোনো ভাষাৰ হ'ব পাৰে, বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানৰ তেওঁলোকক অকল কাৰ্টুন ইলাষ্ট্ৰেশ্যনৰ কাৰণেও তেওঁলোকক কাৰ্টুনিষ্টৰ প্ৰয়োজন হয়। গতিকে এই ক্ষেত্ৰতো ইচ্ছুকসকলে তেওঁলোকে, মই ভাবোঁ, সেই পথটো অৱলম্বন কৰিব পাৰে। তেওঁলোকে
প্ৰকাশন সংস্থাৰ লগত যোগাযোগ কৰি তেওঁলোকে নিজাববীয়া এটা ৰাস্তা এটা ল'ব পাৰে কেৰিয়াৰ সম্পৰ্কত, যে মই এই ধৰণে নিজৰ কেৰিয়াৰটো আগবঢ়াই লৈ যাম। ঠিক তেনেদৰে বেটুপাত অংকন তাৰ লগত আহিবই। ঠিক তেনেদৰে কমিক্সটো খুব গুৰুত্বপূৰ্ণ। কমিক্সটো এটা অতি পৰম্পৰাগত মানে প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াটোত আমি দেখিবলৈ পাওঁ, যেনেকৈ আমি তাহানিতে পঢ়ি আহিছিলোঁ টিংকেল, অমৰ চিত্ৰ কথা, চান্দামামা, এই ধৰণৰ যিবোৰ আলোচনী আছে, এই আলোচনীবিলাকৰ পিছত এতিয়াও বহুত আলোচনী প্ৰকাশ পাই আছে, বা আমাৰ অসমতো অসমীয়া কমিক্স আলোচনী ওলাইছে। তো কমিক্স বা নিজাববীয়াকৈও কমিক্স ছিৰিজ কৰি পেলাই তেওঁলোকে নিজৰ কেৰিয়াৰৰ বাট মোকলাব পাৰে। তো কিন্তু এই ক্ষেত্ৰত এই গোটেই কথাবিলাকৰ ক্ষেত্ৰত মূল কথাটো এইটোৱে যে কষ্টসাধ্য প্ৰক্ৰিয়াটো অত্যন্ত জৰুৰী। কাৰণ এনিমেশ্যনৰ কথাত যদি আমি চাবলৈ যাওঁ, এনিমেশ্যনৰ ক্ষেত্ৰত কাৰ্টুনৰ যিটো তাৰ এটা দীঘলীয়া প্ৰক্ৰিয়া, এটা দলীয়ভাৱে এটা গোটেই এনিমেশ্যন প্ৰক্ৰিয়াটো প্ৰস্তুত কৰা হয়। তো গতিকে সেই কষ্ট কৰাৰ কিন্তু মানসিকতাটো থাকিব লাগিব। গতিকে আমি আৰু অন্য ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আমি কাৰ্টুনৰ মাধ্যমেদি কেৰিকেচাৰ কিছুমানো কৰা হয়। কেৰিকেচাৰ হিচাপেও নিজৰ কেৰিয়াৰ আমি গঢ় দিব পাৰোঁ। গতিকে অনলাইন ব্যৱস্থাই আমাক বিভিন্ন ধৰণৰ বাট মোকলাই থৈ দিছে। তো গতিকে মই ভাবোঁ এই ক্ষেত্ৰত যদি এতিয়া ফ্ৰিলেন্স হিচাপে তেওঁলোকে বোলে নহয়, মই বাতৰি কাগজ বা আলোচনীত মই ষ্টাফ কাৰ্টুনিষ্ট হিচাপে মই কাম নকৰোঁ, দৰমহা বা বেতনভোগী মই নহওঁ, তেওঁ ফ্ৰিলেন্স হিচাপে ফ্ৰিলেন্স কৰিলেও বহুত সুবিধা আছে। আপুনি যিকোনো মাধ্যমত আপোনাৰ নিজৰ ধৰণে নিজৰ ইচ্ছা অনুসাৰে আপুনি কাৰ্টুন আঁকিও আপুনি চলিব পাৰে। তো এই ক্ষেত্ৰত কেৱল নিজৰ দৃঢ়তা আৰু নিজৰ কষ্ট কৰাৰ মানসিকতাটো লাগিব। আৰু এই প্ৰক্ৰিয়াটো তেনেকুৱা নহয় যে সদায় আপোনাৰ পইচা আহিয়ে থাকিব। কেতিয়াবা এনেকুৱা হয় বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তাৰতম্য ঘটে, কিন্তু তাৰ মাজতো নিজক আগুৱাই লৈ যাব লাগিব। আৰু মূল কথাটো হ'ল কি, যে কামৰ গুৰুত্বটো, কামৰ কোৱালিটিটো, আৰু কামৰ কোৱালিটিটোৰ ভিত্তিতেই গোটেই প্ৰক্ৰিয়াটো আচলতে আগবাঢ়ে। তো এই আগবঢ়াই নিব পৰাৰ যিটো দক্ষতা আৰু যিটো ইচ্ছা, সেই ইচ্ছাটো খুবেই দৰকাৰ। তো এই ক্ষেত্ৰত আৰু এতিয়া যিহেতু আমি আগতেও কিছু সময় আগত ক'লোঁ যে যিহেতু গুগল আছে, ইণ্টাৰনেট আছে, গতিকে আমি আৰু ন কেৰিয়াৰৰ আমি সন্ধান কৰিব পাৰোঁ, আৰু ক'ত লাগে। আৰু আজিকালি বিভিন্ন ছ'চিয়েল মিডিয়া যোগে লিংক হৈ থাকিলে, যেনেকৈ লিংকডিনত যদি নিজৰ বায়'খিনি দি থোৱা যায়, তেতিয়াহ'লে তেনেকুৱা এই ধৰণৰ বিভিন্ন পাব্লিকেশ্যন গ্ৰুপ হওক, বিভিন্ন মিডিয়া গ্ৰুপ হওক, তেওঁলোকক কাৰ্টুনিষ্টৰ প্ৰয়োজন হয়, ইলাষ্ট্ৰেটৰৰ প্ৰয়োজন হয়। তো এই কথাবিলাক, এই খবৰবিলাকো আমি পাই থাকোঁ। তো এই ক্ষেত্ৰত সদায় নিজৰ এটা সদিচ্ছা এটা লাগিব, যে ক'ত কেনেকৈ কাম আছে, এই কামৰ সন্ধানটো কৰিব পৰা সেই সদিচ্ছাটো থাকিব লাগিব। আৰু এইখিনিৰে আগবাঢ়ি গ'লে কিন্তু আমি কাৰ্টুনিষ্ট হিচাপেও নিজৰ এটা কেৰিয়াৰ আমি গঢ় দিব পাৰোঁ। গতিকে কাৰ্টুন আঁকিলে অকল যে ছ'চিয়েল বা পলিটিকেল কাৰ্টুনেই আঁকিব লাগিব তেনেকুৱা নহয়। বিভিন্ন বিজ্ঞান বিষয়ক আছে, পৰিৱেশ বিজ্ঞান বিষয়ক আছে, সাংস্কৃতিক বিষয়ক আছে, ক্ৰীড়া বিষয়ক আছে। তেনেকুৱা নিৰ্দিষ্ট বিষয় কিছুমানো আপুনি স্পেচিয়েলাইজেশ্যন কৰি আপুনি কাৰ্টুন আঁকি বা কাৰ্টুনিষ্ট হিচাপে নিজৰ কেৰিয়াৰ আপুনি আগবঢ়াই দিব পাৰে। আনহাতে আমি দেখা পাওঁ যে এতিয়া এটা ডিজিটেল এখন প্লেটফৰ্মো গঢ় লৈছে লাহে লাহে। গতিকে ডিজিটেল প্লেটফৰ্মতো কিন্তু কাৰ্টুনৰ অতি প্ৰয়োজন আছে। বিভিন্ন সময়ত ছ'চিয়েল মিডিয়া যোগেও বিভিন্নজনে কাৰ্টুন বিচাৰে, আৰু সেই কাৰ্টুনসমূহৰ ক্ষেত্ৰত বহুত সময়ত গ্ৰুপ ভেদে বা বিভিন্ন পাব্লিকেশ্যন গ্ৰুপ ভেদে তেওঁলোকে কিন্তু উচিত মাননিও আমি দিয়া দেখিছোঁ। তো এই ক্ষেত্ৰত যদি নিজক সক্ৰিয় কৰা যায়, তেতিয়াহ'লে এইখনো এখন উপযুক্ত প্লেটফৰ্ম হ'ব পাৰে কাৰ্টুনিষ্ট হিচাপে কেৰিয়াৰ কৰাৰ। তো গতিকে এই ক্ষেত্ৰত আশা কৰোঁ যে যিসকল আগ্ৰহী তেওঁলোকে বিষয়টো তেওঁলোকে চিন্তা চৰ্চা কৰিব পাৰে। এনেকুৱা নহয় যে ছবি আঁকিলেই তেওঁ চিত্ৰশিল্পী হ'বই লাগিব, তেওঁ কাৰ্টুনিষ্ট হ'বই লাগিব। কিন্তু ছবি অঁকাটো এক আমাৰ কাৰণে সাংঘাতিক ধৰণে মানসিক ব্যায়াম, সেই কথাটো আমি মন কৰিব লাগিব। আৰু এইখিনিতে এটা কথা সংযোগ কৰি থওঁ, যে যদি যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ভিডিঅ'টো তেওঁলোকে চাব বা তেওঁলোকে চায়, তেওঁলোকে এটা কথা মন কৰা উচিত, যে ছবি আঁকি আমি কি খাম, কেনেকৈ চলিম, এই কথাটো গুৰুত্ব দিয়াতকৈ ছবি আঁকি আমি কি ৰাস্তা ল'ব পাৰোঁ। ছবি আঁকিলেই এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে ছবি আঁকিলে ভৱিষ্যতলৈ তেওঁ যদি বিজ্ঞান বিষয়ৰ ছাত্ৰ ছাত্ৰী হয়, বা তেওঁলোক যদি স্থপতি শিল্প বা
তেওঁলোকে যদি ইঞ্জিনিয়াৰিং এই ধৰণৰ তেওঁলোকে যদি বিষয়সমূহ তেওঁলোকে বাছি লয়, দেখা যায় যে প্ৰতিটো বিষয়ত যেনেকৈ ভূগোল বিষয়ত ছবি লাগে, গতিকে প্ৰতিটো বিষয়ত ছবিৰ অত্যন্ত প্ৰয়োজনীয়তা আছে। গতিকে সেইটো কাৰণে ছবিয়ে মানসিক আৰু বৌদ্ধিক বিকাশত যথেষ্টখিনি অৰিহণা যোগায়। আৰু সেইকাৰণে আমি কওঁ যে ছবিয়ে মানুহৰ মগজুৰ বিকাশত সহায় কৰাৰ লগতে মানুহৰ কল্পনাৰ ব্যাপ্তি ঘটোৱাটো যথেষ্ট সহায় কৰে। আৰু এই ক্ষেত্ৰত বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত ছবিৰ গুৰুত্বটো সদায় অপৰিসীম। শিশুসকলে যিসকল অভিভাৱক আছে তেওঁলোকে কথাটো মন কৰিব যে শিশুসকলে তেওঁলোকৰ সততে এই কথাটো অভিযোগ শুনা যায় যে বেৰখন নষ্ট কৰিছে, অ'ত ডাকিছে, ইটি কৰিছে, যি টি কৰিছে। তো এই কথাবোৰ মন কৰিব, তেওঁলোকে কি কৰিছে, যি টি কৰিছে, অ'ত ডাকিছে, সেইটো কথাতকৈ গুৰুত্বপূৰ্ণটো কথাটো হ'ল যে তেওঁলোকে কি আঁকিছে। তেওঁলোকৰ সেই শিশু মনস্তত্বৰ তেওঁলোকৰ যিখন পৃথিৱী, সেই পৃথিৱীখন তেওঁলোকে নিজৰ দেৱালতে হওক, বহী কাগজতে হওক, য'তেই হওক, মজিয়াতে হওক, তেওঁলোকে সেইখিনি প্ৰকাশ কৰে। আৰু সেই কথাখিনি যিসকলে ছবি শিকি থাকে, সেই ছবি শিকি থকাসকলৰ কাৰণে কিন্তু সেই শিশুসকলৰ সেই ছবিখিনি অধ্যয়নৰ বিষয়। আমি নিজে যেতিয়া ছবি অঁকা শিকিছিলোঁ, ড্ৰয়িঙৰ ক্লাছ কৰিছিলোঁ, তেতিয়া আমাৰ ছাৰে এই কথাবিলাক আমাক শিকাইছিলে। আৰু এইটো এটা কৰ্চৰ ভিতৰুৱা বস্তু। গতিকে শিশুসকল আমাৰ বাবে শিক্ষক। গতিকে সেই শিক্ষকসকলক আপোনালোকে কিন্তু মানা নকৰিব, তেওঁলোকক ছবিখিনি আঁকিব দিব। কাৰণ ভৱিষ্যতে তেওঁলোকৰ যিটো মানসিক বা তেওঁলোকৰ যিটো মগজুৰ যিটো বিকাশ ঘটি থকাৰ যিটো প্ৰক্ৰিয়া চলি থাকে, সেই সময়ত এই ছবিসমূহে তেওঁলোকৰ সেই বিকাশ প্ৰক্ৰিয়াটোক আৰু অধিক সবল কৰি তোলে। এই কথাবিলাকো আপোনালোকে মন কৰিব। আৰু মই ভাবোঁ এই কথাখিনিয়ে আপোনালোকক কিদৰে উপকৃত কৰিব পাৰিব সেই কথাটো মই নাজানিম, কিন্তু মই আশা কৰোঁ যে এই কথাখিনি অন্ততঃ আপোনালোকক কিছু হ'লেও সহায় কৰিব। আৰু এই কথাখিনি যদি আপোনালোকক কিবা সহায় কৰিব পাৰে, তেতিয়াহ'লে মই ভাবিম যে মই কিছু কথা ক'বলৈ আপোনালোকক সক্ষম হৈছোঁ। তো মই নিজেও ছাত্ৰ, কাৰ্টুনৰ ছাত্ৰ, গতিকে মই নিজেও শিকি আছোঁ। গতিকে শিকি থকা অৱস্থাৰ পৰাই আপোনালোকক এই কথাখিনি য'ত পৰনাস্তি ক'বলৈ চেষ্টা কৰিছোঁ। আৰু শেষত আপোনালোকক প্ৰসিদ্ধ সাংবাদিক তিলক হাজৰিকা, আপোনালোকে তেখেতক নিশ্চয় জানে, আমাৰ সকলোৰে শ্ৰদ্ধেয় প্ৰসিদ্ধ সাহিত্যিক সাংবাদিক। তেওঁ এষাৰ কথা তেওঁ কৈ গৈছে কাৰ্টুন সম্পৰ্কত বিশেষকৈ, যে কাৰ্টুন কেৱল হাঁহি উঠা ছবিয়েই নহয়, ই এটা সমৃদ্ধ চিত্ৰশিল্প। এজন বিচক্ষণ কাৰ্টুন শিল্পী হ'বলৈ চকুৰ দৃষ্টিশক্তিতকৈ মনৰ আৰু বোধশক্তিৰ দৃষ্টিকোণৰ প্ৰখৰতা লাগে। এটা বুদ্ধিদীপ্ত কাৰ্টুন এটা সূক্ষ্ম বিশ্লেষণযুক্ত সম্পাদকীয়ৰ সমকক্ষ। তো একোখন সাৰ্থক ব্যংগচিত্ৰই মানুহৰ চেতনাক জোকাৰি যায়। আচলতে বিবেকক দংশে, হহুৱাই, কন্দুৱাই, চিন্তাৰ উদ্ৰেগতাই সচেষ্ট কৰে মানুহক। তো গতিকে আশা কৰোঁ যিসকল কাৰ্টুনৰ প্ৰতি আগ্ৰহী তেওঁলোকে এই কথাবোৰ মন কৰিব। আৰু যদি তেওঁলোকে কাৰ্টুন অংকন কৰিব খোজে, তেতিয়াহ'লে এই গোটেই কথাখিনিৰ ওপৰত তেওঁলোকৰ নিজৰ দৃষ্টিভংগীৰে আৰু এবাৰ উনুকিয়াই তেওঁলোকে নিজৰ চিন্তা চৰ্চাৰে আগবাঢ়িব বুলি মই আশা কৰোঁ। আৰু এইখিনি কৈয়ে আজিৰ এই কাৰ্টুনৰ বিষয় সন্দৰ্ভত আপোনালোকক ভুলে শুদ্ধে যিখিনি কথা ক'লোঁ, যদি কিবা ভুল হৈছে তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। আপোনালোকক পুনৰ ধন্যবাদ আৰু নমস্কাৰ জনালোঁ।